তো গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। তো যাই আছোঁ পিকনিক প্লেচ ভাংৰা গয়থান আৰু এয়া আপোনালোকক দেখাই আছোঁ। আগৰ ভিডিঅ'টোতো দেখাইছিলোঁ যে মই আছোঁ সোণকুৰীয়া দলঙত। এই সোণকুৰীয়া দলঙৰ ভিউ এইটো চাই লওক, ধুনীয়া পৰিৱেশ, আগলদিয়া নদী, এইটো ধুনীয়া ভিউটো চাই লওক এবাৰ। আৰু ইয়াৰ পৰা ডাইৰেক্ট থানলৈকে যাম। তো পলম নকৰোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাই থাকক, সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব, যাতে মই আকৌ নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। তো পলম নকৰোঁ, গৈ থাকোঁ আৰু আপোনালোকক দেখাম। পিকনিক প্লেচটো বিৰাট ধুনীয়া আৰু এতিয়া যাত্ৰা আৰম্ভ কৰিলোঁ। তো বলক বলক বলক। ৰাস্তা একদম বেয়া, মানে ভালে হোৱা নাই আৰু সেইকাৰণে একদম লাহে লাহে যাম। এইখিনি একদম বেয়া। গাইসকল একদম এই পথাৰৰ মাছ হ'লেও গাইসকল একদম এইটো ধুনীয়া পিকনিক প্লেচ আপোনালোকক দেখাওঁ। এই মানুহ চানুহ আছে একদম ধুনীয়া, এইটো মানে ধুনীয়া পিকনিক প্লেচ গাইসকল। তো ফাইনেলি এইটো ধুনীয়া এটা পিকনিক প্লেচ পাই গ'লোঁ। তো গাইজ ফাইনেলি পাই গ'লোঁ পিকনিক প্লেচটো। আৰু আমাৰ ইয়াত ওচৰত লোকেলিটো, আমি যোৱা বছৰ ইয়াত আহিছিলোঁ আৰু এইবাৰো আহিম। একদম মানুহ চানুহ পিকনিকত আহি থাকে, একদম ধুনীয়া পিকনিক প্লেচ। ভিউটো চাই লওক একদম। এখন হ'ল ভাংৰা থান বুলি কওঁ আমি, ভাংৰা থান বুলি জানো, শিৱৰ থান এইখন। আৰু পৰিৱেশটো দেখাম। এতিয়াও মানুহে পিকনিক খাই আছে, একদম ধুনীয়াকৈ আপোনালোকক দেখাম গোটাই পৰিৱেশটো। গাইসকল ফাইনেলি ইয়াত বেলেগ একো নাই, এইখিনিয়ে মানে এইখন থানত, এইটো পিকনিক প্লেচ। এই থানখনত আহিলে আমি ভাংৰাত থান বুলি জানো। এইখন মেইন গেট, এইখন একদম ইফালে সোমাই একদম ডাইৰেক্ট নেশ্যনেল হাইৱেটো, মানে যিটো বগল ৰোড হৈ নলবাৰী যাব পাৰি। আৰু এইফালে এইখিনিয়ে দেখাবলগীয়া বিশেষ নাই। আৰু মই এতিয়া বেলেগ ঠাইলৈ যাম। আৰু এইটোৱে হ'ল পিকনিক প্লেচটো, এইখন থান ধুনীয়া, একদম লোকেশ্যন বঢ়িয়া। আহিব পাৰে ইয়াত পিকনিক খোৱাৰ কাৰণে, একদম পিকনিক খাই আছে বেলেগ কোনোবাই। মই আপোনালোকক দেখালোঁ। আৰু এতিয়া মই এটা নতুন ঠাইলৈ যাম। তো ভিডিঅ'টো চাই থাকক। আৰু এইখনেই আৰু কি ক'ম, আৰু দেখাবলগীয়া ইয়াত নাই। এইখনেই কি আৰু, এইখনে একদম ধুনীয়া।
বন্ধুসকল আজিৰ ভিডিঅ'টোত এইখিনিয়ে নতুন ভিডিঅ' লৈ অতি সোনকালে আহিম তো আকৌ এবাৰ কওঁ যিসকলে মোৰ চেনেলত নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'বোৰ আগৰ পৰা চাই তেওঁলোকেও লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুন নতুন ভিডিঅ' বনাবলৈ কমেণ্ট কৰি দিব তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে লগ পাম নতুন ভিডিঅ'ত বাই বাই